নমস্কাৰ মই বিকি আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে সুমন আৰিয়া আৰু মিণ্টু ৰাজবংশীৰ দ্বাৰা পৰিচালিত এখন ছুটি ছবি ইউটিউবৰ মাধ্যমত আপোনালোকৰ কাষলৈ আহি আছে নিশ্চয় কম দিনৰ ভিতৰত আৰু মই এইটো জনাবলৈ পাই সুখী হৈছো যে সেই ছবিখনৰ এটি গীত ৰঙাকৈ সেন্দুৰে আজি আপোনালোকৰ বাবে মুক্তি লাভ কৰিব ইউটিউবৰ মাধ্যমত গতিকে আশা কৰিছো আপোনালোকে সেই গীতটি চাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু তেওঁলোকক মৰম স্নেহ আশীৰ্বাদ দিব আৰু গঠনমূলক আলোচনা তেওঁলোকৰ বাবে আগবঢ়াব আৰু এই ছুটি ছবিখনৰ অফিচিয়েল ট্ৰেইলাৰ ইতিমধ্যে ইউটিউবত মুক্তি লাভ কৰিছে আপোনালোকে সেই অফিচিয়েল ট্ৰেইলাৰটো চাব পাৰে এটি অগতানুগতিক প্ৰেম কাহিনীৰে এখন নিৰ্মিত ছবি অপেক্ষা ৰাখি পাৰে আৰু আশা কৰিছো আপোনালোকে সেই ছুটি ছবিখন উপভোগ কৰিব লগতে আজি সেই গীতটো উপভোগ কৰিব ৰঙাকৈ সেন্দুৰে আৰু লগতে ট্ৰেইলাৰটো উপভোগ কৰিব আৰু আজি আপোনালোকক আগত জনাবলৈ পাই মই গৰ্বিত হৈছো যে সুমন আৰিয়া আৰু সেই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা সংগীতা গগৈ তেখেত দুইজন হৈছে আমাৰ সিনে এক্টৰ ফেক্টৰীৰ সদস্য আমি প্ৰত্যেক বছৰে সিনে এক্টৰ ফেক্টৰীৰ তৰফৰ পৰা এটি কৰ্মশালা আয়োজন কৰোঁ অভিনয় কৰ্মশালা তেওঁলোকে তাত আহিছিল তেওঁলোকে কৰ্মশালাত জইন কৰিছিল অভিনয় পাঠ্যক্ৰম লৈছিল আৰু আজি মই গৰ্বভাৱে ক'ব পাৰোঁ যে তেওঁলোকে সেই পাঠ্যক্ৰম কৰাৰ পাছতে হয়তো চাগে আমি কিবা অলপ শিকাব পৰাৰ কাৰণে তেখেতসকলে আজি এই অভিনয় ক্ষেত্ৰত জঁপিয়াই পৰিছে আৰু আশা কৰিছোঁ তেখেতসকলৰ ভৱিষ্যত জীৱন আৰু ভাল হ'ব ভালদৰে আৰু আগুৱাই যাব ভাল ছবি আমাক উপভোগ কৰিবলৈ সুবিধাখন দিব আৰু আশা কৰিছোঁ আপোনালোকে এই গীতটি ছবিখন ট্ৰেইলাৰ চাব আৰু আকৌ এবাৰ কৈছোঁ লগতে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কিয়নো আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিলে অসমৰ বা বিশ্বৰ যিকোনো মাধ্যমত থকা দৰ্শকে এই ছবিখন উপভোগ কৰিব পাৰিব আৰু বিশেষ কি ক'ম আজি গানটি উপভোগ কৰিব আৰু খন্তেক সময়ৰ পাছতে তেখেতসকলৰ এই গানটি মুকলি হ'ব গতিকে ময়ো অধীৰ অপেক্ষাৰে ৰৈ আছোঁ গানটি উপভোগ কৰিবলৈ যিহেতু ট্ৰেইলাৰ উপভোগ কৰিলোঁ আৰু আশা কৰিছোঁ আপোনালোকে সেই গীতটি নিশ্চয় উপভোগ কৰিব পাৰিব আৰু সুমন আৰু সংগীতাৰ লগতে মই অপেক্ষাৰ সিপাৰে গোটেই টীমটোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেতসকলে আৰু আগবাঢ়ক তেখেতসকলৰ জয়যাত্ৰা অক্ষুণ্ণ থাকক আৰু আমাক নতুন নতুন সুমধুৰ চুক্তি ছবিৰে আপ্লুত কৰক আৰু আশা কৰিছোঁ এটি অগতানুগতিক প্ৰেম কাহিনীৰে নিৰ্মিত অপেক্ষা সিপাৰে খুব কম দিনৰ সময়তে আমাৰ মাজলৈ আহক যিহেতু অপেক্ষা সিপাৰে টাইটেল হয় কিন্তু আমি অপেক্ষাৰত আমি সেইবাবে আশা কৰিছোঁ আপোনালোকৰ মাজলৈ সেই ছুটি ছবিখন খুব সোনকালে আহিব আৰু আজি যিহেতু ৰঙাকৈ সেন্দুৰে গীতটি উপভোগ কৰিবলৈ মই ৰৈ আছোঁ নিশ্চয় আপোনালোকে ৰৈ আছে আৰু ভাল লাগিব আপোনালোকে যদি সেই গীতটি উপভোগ কৰি তলৰ কমেণ্ট ছেকশ্যনত আপোনালোকৰ কমেণ্ট দিয়ে আৰু গঠনমূলক আলোচনা তেখেতসকলৰ কাৰণে আগবঢ়ায় গতিকে আকৌ এবাৰ আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে নিশ্চয় এই ছবিখন চাব সেইবাবে মই আগতীয়াকৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোকক আৰু লগতে মই সুমন আৰু সংগীতাৰ লগতে সম্পূৰ্ণ টীমটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেখেতসকলৰ আহিবলগীয়া পৰৱৰ্তী কামসমূহৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আগুৱাই যাওক আৰু ভাল ভাল ছবি উপহাৰ দিয়ক আমাৰ দৰ্শকৰ বাবে তেনেহ'লে ধন্যবাদ চাবলৈ নাপাহৰিব আজি ৰঙাকৈ সেন্দুৰে গীতটি আৰু লগতে অপেক্ষা সিপাৰে ছুটি ছবিখন লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ